উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই পাঠখণ্ডৰ আমাৰ আলোচ্য পাঠ সাহিত্য খণ্ডটোত মধ্যযুগৰ অসমীয়া সাহিত্যৰ বিৱৰণী দাঙি ধৰা হৈছে। এই মধ্যযুগৰ অসমীয়া সাহিত্যৰ বিৱৰণত বিশেষভাৱে প্ৰাক শংকৰী যুগ, শংকৰী যুগ, উত্তৰ শংকৰী যুগ এনেধৰণে ভাগ কৰা হৈছে যদিও আলোচ্য বিষয়বস্তুৰ ভিত্তিতো পণ্ডিতসকলে ভিন ভিন ধৰণে ভাগ কৰিছে। আমাৰ আলোচ্য পাঠৰ ভিত্তিত মধ্যযুগৰ অসমীয়া সাহিত্যসমূহক এনেধৰণে ভাগ কৰা হৈছে। ৰাজ পৃষ্ঠপোষকতাত ৰচিত সাহিত্যৰাজি বৈষ্ণৱ সাহিত্য, ৰাজ পৃষ্ঠপোষকতা লাভ কৰি বা নকৰাকৈ ৰচিত শংকৰী বা বৈষ্ণৱ প্ৰভাৱ বহিৰ্ভূত সাহিত্যৰাজি হৈছে বৈষ্ণৱ যুগৰ অবৈষ্ণৱ সাহিত্য। ইয়াত বৈষ্ণৱ ধৰ্মৰ কোনো প্ৰভাৱ পৰা নাছিল। ইয়াৰ পিছত বুৰঞ্জী সাহিত্য, চুফী সাহিত্য। এতিয়া দাঙি ধৰিছোঁ ৰাজ পৃষ্ঠপোষকতাত ৰচিত সাহিত্যৰাজি। অসমীয়া সাহিত্যৰ এই পাঠটোত মূল্যায়ন, সৰ্বোচ্চ মূল্যায়ন থাকিব 4। সেয়েহে 4 মূল্যায়নৰ কাৰণে ৰচনাধৰ্মী প্ৰশ্নসমূহ সজোৱাৰ এটা ষ্টাইল আছে। এতিয়া মধ্যযুগত বৈষ্ণৱ ধৰ্মক কেন্দ্ৰ কৰি এলানি সাহিত্য ৰচনা হৈছিল। এতিয়া মধ্যযুগ বুলি কওঁতে বা বৈষ্ণৱ ধৰ্মক কেন্দ্ৰ কৰি বুলি কওঁতে শংকৰ মাধৱৰ নেতৃত্বত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৈষ্ণৱ আন্দোলন গঢ়ি উঠিছিল আৰু এই বৈষ্ণৱ আন্দোলনে অসমীয়া ভাষা সাহিত্যতো জোৱাৰ সৃষ্টি কৰিছিল। এতিয়া অসমীয়া ভাষা বা শংকৰ মাধৱৰ নেতৃত্বত গঢ়ি উঠা এই আন্দোলনে প্ৰভাৱত যিখিনি সাহিত্য ৰচিত হৈছিল সেই সাহিত্যখিনিক বৈষ্ণৱ সাহিত্য নামেৰেই জনা যায়। এতিয়া সেই সময়ত বৈষ্ণৱ প্ৰভাৱযুক্ত সাহিত্যৰাজিৰ চমু আভাস অৰ্থাৎ মধ্যযুগত বৈষ্ণৱ ধৰ্মক কেন্দ্ৰ কৰি ৰচিত সাহিত্যৰাজিৰ চমু আভাস দাঙি ধৰা এই প্ৰশ্নটোত 4 মূল্যায়ন আছে। গতিকে 4 মূল্যায়নৰ কাৰণে প্ৰশ্নটোৰ উত্তৰৰ ষ্টাইল এনেধৰণৰ। শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ সমসাময়িক সময়তে মধ্যযুগত বৈষ্ণৱ প্ৰভাৱ বহিৰ্ভূত আন এলানি সাহিত্য ৰচিত হৈছিল। শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ বাহিৰত ৰচিত এই সাহিত্যৰাজি মূল সাহিত্যিকসকল আছিল পীতাম্বৰ কবি, দুৰ্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ আদিয়ে মনসা, পদ্মা, সতী বেউলা আদিৰ কাহিনীক লৈ গীতি সাহিত্য এলানি ৰচনা কৰিছিল। এতিয়া এই বৈষ্ণৱ প্ৰভাৱ বহিৰ্ভূত এই সাহিত্যৰাজি শংকৰী বা বৈষ্ণৱ প্ৰভাৱ বহিৰ্ভূত সাহিত্য নাইবা বৈষ্ণৱ যুগৰ অবৈষ্ণৱ সাহিত্য নামেৰে জনা যায়। সেই সময়ত একেদৰেই আন এলানি সাহিত্য ৰচনা হৈছিল একেশ্বৰবাদ বিশ্বাসী চুফী সাহিত্য। আহোম ৰাজত্ব কালতেই সূচনা হোৱা এই সাহিত্য গীতি সাহিত্যৰাজি ইছলাম ধৰ্মক কেন্দ্ৰ কৰি পীৰ আজান ফকীৰৰ দ্বাৰা ৰচিত হৈছিল। অসমীয়া সাহিত্যত জিকিৰ আৰু জাৰি নামেৰে এই গীতি সাহিত্যৰাজিক জনা যায়। এতিয়া ইয়াৰ উপৰিও আহোম ৰাজত্ব কালত ৰচিত বুৰঞ্জী সাহিত্য ৰজা ৰাজবংশাৱলী আদিৰ ঘটনাক লৈ ৰচিত হৈছিল। এতিয়া প্ৰশ্ন হৈছে মধ্যযুগৰ বুৰঞ্জী সাহিত্যৰ চমু আভাস দাঙি ধৰা এই প্ৰশ্নটোৰ মূল্যায়ন 4।